কালিলৈ শ্বৰ্ট ঢালিম বুলি থিৰাং কৰিলোঁ। এতিয়া মই বৰ্তমান আছোঁ ডিব্ৰুগড়ত আৰু আজি ৰাতিয়ে যামগৈ বুলি ওলাই আহিলোঁ। কিন্তু বৰষুণ ইমানেই নেৰানেপেৰা ইমানেই ডাঙৰ বৰষুণ দিছে, এতিয়া চিন্তাই লাগিছে। তথাপিতো গোটেই ৰাস্তাটো তিতি যেনে তেনে আহি ঘৰ পালোহি। আৰু পিছদিনাখন বৰষুণ ৰাতিপুৱা দি আছিল যদিও মনত বহুত এটা ডাঙৰ সাহস লৈ ছাদটো ঢালিবলৈ আৰম্ভ কৰিলোঁ। এনেকুৱা এটা পৰিৱেশ হৈছিল যে আজি ছাদ ঢালিম নাঢালিম এনেকুৱা মনৰ ভাৱ হৈ আছিল। কাৰণ ৰাতিপুৱা সময়তে ইমানেই বৰষুণ আহিছিল, তাৰ কাৰণে বহুত চিন্তাত পৰি গৈছিলোঁ। কাৰণ ছাদ ঢলাৰ সময়ত যদি বৰষুণ দিয়ে মোৰ বহুত লোকচান হৈ যাব। আৰু সেয়েহেতু চিমেণ্টটো অনা নাছিলোঁ, কিন্তু চিমেণ্ট পাছত আনি পেলাই কাম আৰম্ভ কৰিলোঁ। তাৰ পৰা দিনটো ছাদ ঢলা কামখিনি চলি থাকিলে, আমিও এনেকৈ লাগি থাকিলোঁ। ভগৱানৰ কৃপাত ছাদ ঢালি থকা সময়ত অকণমানো বৰষুণ নাহিলে, সেইকাৰণে বহুতখিনি বাচিলোঁ। আৰু এই দিনটোত এনেকুৱা এটা ৰিস্ক লৈ কাম কৰিছিলোঁ, সেই কামখিনি পাছত মনত থাকি যাব। আৰু সেইকাৰণে ভিডিঅ'কে বনাই পেলাই ৰাখিছোঁ, যিখিনি পাছত চাম। তাৰ পাছত ভাল লাগিব মনত পেলাই। তো ছাদ ঢালাই কাম কৰি আছে দিনটো, আৰু তাতে আমাৰ দেউতা আৰু বাকী চবেই আমি ওপৰতে চাই আছোঁ ইফালে। তাতে তেওঁলোকেও লাগি আছে। সকলোকে ভাত পানী খোৱালোঁ। দুপৰীয়া সময়ত ৰেষ্ট ল'লে, চবেই ভাত পানী খালে। আৰু আমাৰ ঘৰৰ মানুহ আছিলে, তেওঁলোকেও চব আছিলে, বৰ্তাহঁতো আছিলে। আৰু ইয়াতে ভাত পানী বনালে আমাৰ চবেই। তাৰপাছত বতৰটো অলপ বেছি কোলা কৰি আহিলে, কিন্তু মনত বহুত এটা ভয় লাগিছিল যদিও ঈশ্বৰক চিন্তা কৰি যেনে তেনে কামখিনি কৰি আছিলোঁ। কুকুৰা মালিকখিনি, সৰু ল'ৰা ছোৱালীখিনি তেওঁলোকে খালে। আৰু সিহঁতি এতিয়া সৰু হৈ আছে, বহুত দিনৰ পিছত যেতিয়া ভিডিঅ'টো চাব সিহঁতি ডাঙৰ হ'ব, তেতিয়া সিহঁতৰো ভাল লাগিব। সেয়াই আৰু তাৰপৰা কাম চলি আছে, তাৰ মাজে মাজে মই দুই এটা ভিডিঅ' লৈ আছোঁ হাঁহি। তাৰপৰা ৰাতি হৈ গ'লগে, আৰু ৰাতিলৈকে কাম চলি থাকিলে, কাম কৰি থাকিলে। কিন্তু বৰষুণ তেতিয়ালৈকে অকণো নাহিলে, সেইকাৰণে মনটো বহুত ভাল লাগিয়ে থাকিল। শেষত গৈ থৈ কাম কৰি মেলি আজৰি হ'ল। তেওঁলোকেও ছাদ ঢালিলে। তেওঁলোকে বহুত কষ্ট কৰিছিল, লৰালৰিকৈ ঢালিছে, লৰালৰিকৈ শেষ কৰিব লাগে বুলি। কাৰণ ছাদখনো যথেষ্ট ডাঙৰ আছিল। আৰু ঢালি মেলি আজৰি হ'ল। তাৰপৰা সেয়াই ৰাতি হ'লগৈ, ৰাতিলৈকে থাকিলোঁ। বহুতখিনি কষ্ট হ'ল, গোটেই ৰাতিটো মই শুৱাই নহ'ল। ৰাতি আহি ঘৰ পালোহি। ডিব্ৰুগড়ৰ পৰা বাইক লৈ আহিলোঁ, তাতে মোৰ বাইকখনো ইমান ঠিক নহয়। তেনেকৈ আহি যেন তেনে ঘৰ পালোহি। আৰু ৰাতি আহি পাই আপোনাৰ 2-3 মান বজাত পাইছোঁগৈ। আৰু সেইকণ সময় গৈ পেলাই মই অকলে ছাদখনৰ ওপৰত ৰাতি চালোঁ, কি ঠিক আছে নে নাই। তাৰপৰা তেনেকৈ ৰাতিপুৱা কাম কৰিবলগীয়া হ'ল। ৰাতি 8 মানেই বাজিলেগৈ, তেতিয়ালৈকে তেওঁলোকে কাম কৰি আছে। আৰু আমি ওপৰৰ পৰা উঠি চাই আছোঁ। ৰাতি হৈ গ'ল, লাইট লগাই পেলাই কাম কৰি থাকিলোঁ। কাম শেষ হোৱাৰ 2 ঘণ্টামানৰ পাছত 10মান বজাত আকৌ আহিল বৰষুণ। আৰু বৰষুণ আহিল মানে সময়ে নিদিলে, ইমান ডাঙৰকৈ বৰষুণ আহিল। লৰা ঢকুৱাকে আহিল। তিৰপাল গোটাই থোৱা আছিল, আৰু সেই তিৰপালখিনি দি দিলোঁ। আৰু দি দিয়াৰ পাছত মনটো অলপ শান্তি লাগিল। তথাপিতো বহুত ভয় লাগি আছিল, যদি চিমেণ্টৰ পানীটো গুচি যায়, গোটেই মোৰ ফ্ল'ৰখনে নষ্ট হৈ যাব। আৰু গোটেই ছাদখন নষ্ট হৈ যাব বুলি চিন্তা হৈ আছিল যদিও পিছদিনাখন গোটেই তিৰপালখিনি অঁতাই মেলি চালোঁ, একো অসুবিধা নহ'ল, একো বেয়া নহ'ল বাৰু। সেইকাৰণে মনটো বহুত ভাল লাগিল। তাৰ পিছদিনাখন আকৌ বন বনাই দিলে, আৰু তাৰ পৰা ওপৰত খোলা মাৰি দিলে। তাৰপিছত পানী দি পেলাই তেনেকৈ ৰাখিলোঁ। ছাদখন ভালেই হ'ল, সেইকাৰণে মনটো ভাল লাগিছে। আৰু ভিডিঅ'টো এইকাৰণে বনাই ৰাখিলোঁ, যাতে এই দিনটো কেনেকৈ পাৰ হৈছিল, যাতে আকৌ পাছত এই ভিডিঅ'টো চাব পৰা হ'ব।